হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ বিটু। যিহেতু মই সকলো পাঠৰে MCQ চিৰিজ আপোনালোকৰ মাজলৈ আগবঢ়াই আহিছোঁ, আজি মই সমাজ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 3, যিটোৰ নাম আছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, সেই পাঠটোৰ যিবিলাক সাম্ভাৱ্য 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে MCQ আছে আৰু 1 নম্বৰ কুৱেশ্যন আছে, সেইবিলাক আপোনালোকৰ মাজলৈ মই আগবঢ়াবলৈ লৈ লৈছোঁ। আজি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ লাষ্টলৈকে চাব আৰু আপোনালোকে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া প্ৰথম প্ৰশ্নটো কৈছে, ইয়াত মণিৰাম দেৱানক বিচাৰ কৰিছিল। ইয়াত যিকেইটা অপশ্যন আছে তাৰ ভিতৰত বি অপশ্যনটো শুদ্ধ, কেপ্টেইন হলৰুইডে। 2 নম্বৰ কুৱেশ্যনটো দিছে, মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল। ইয়াত অপশ্যন নম্বৰ এটো শুদ্ধ, মধু মল্লিক। আপোনালোকে কুৱেশ্যন নম্বৰ 3টো চাই ল'ব। অসমত দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল। কোন চনত অসমত দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল? বি নম্বৰটো 1843 চনত। গোবিন্দ চন্দ্ৰ ৰজা আছিল, ক'ৰ ৰজা আছিল? বি নম্বৰ অপশ্যনটো শুদ্ধ হৈছে, কাছাৰৰ ৰজা। এতিয়া 5 নম্বৰ প্ৰশ্নটোলৈ আগবঢ়াইছোঁ। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন কোন আছিল? সকলোৱে জানো যে গোমধৰ কোঁৱৰেই আছিল অসমত ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা প্ৰথমজন ব্যক্তি বা আন্দোলন কৰা প্ৰথমজন ব্যক্তি। এইটো কম্পিটিটিভ এক্সামবিলাকতো আহি থাকে। অসম ব্ৰিটিছৰ অধীনলৈ কোন চনত আহিছিল? অসম ব্ৰিটিছৰ অধীনলৈ অপশ্যন নম্বৰ চিটো শুদ্ধ উত্তৰ, 1826 চনৰ যি 24 ফেব্ৰুৱাৰী আছিলে, ইয়াণ্ডাবু সন্ধি আছিলে, সেই ইয়াণ্ডাবু সন্ধিৰ চুক্তি মৰ্মেই অসম ব্ৰিটিছৰ হাতলৈ আহিছিল। ইয়াত 7 নম্বৰ প্ৰশ্নটো হৈছে, ফুলগুৰি ধাবা সংঘটিত হৈছিল 1861 চনত। আমি জানো যে নগাঁৱৰ ফুলগুৰি ধাবা সংঘটিত হৈছিল আৰু 1894 চনত দৰং জিলাৰ যি পুথুৰঘাটৰ কৃষক বিদ্ৰোহ হৈছিলে সেইটো সংঘটিত হৈছিল। ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল কোন চনত? বি অপশ্যন নম্বৰ বিটো শুদ্ধ, 1858 চনত। মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচি দিয়া হৈছিল? পিয়লি বৰুৱাক। জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ কোন চনত গৈছিলে? এইটো চাই ল'ব। চি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ, 1835 চনত। ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল কোন আছিল? পুৰন্দৰ সিংহ। এইটো 2023 চনত আহিছে। বি নম্বৰ 12 নম্বৰ প্ৰশ্নটো 1865 চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অকিয়াং নংবাহে। এইবিলাক আপোনালোকে চাই ল'ব। 1861 চনত উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? অপশ্যন নম্বৰ চিটো শুদ্ধ, সম্বোধন ফাংলোচাই। 14 নম্বৰ প্ৰশ্নটো ওলাই আহিছোঁ এতিয়া। কোন চনত ব্ৰিটিছে অসমত দাহ প্ৰথাৰ বিলুপ্তি ঘটাইছিল? যিহেতু ব্ৰিটিছে অসমখনক সমগ্ৰ ভাৰতবৰ্ষতেই ৰাজত্ব কৰাৰ সময়তে কিছুমান সংস্কাৰ সাধন কৰিছিলে, যিবিলাক বহুত গুৰুত্বপূৰ্ণ সংস্কাৰ আছিলে। ইয়াৰ ভিতৰত এটা আছিলে দাহ প্ৰথাৰ বিলুপ্তিকৰণ। এই দাহ প্ৰথাটো বিলুপ্তিকৰণ কৰিছিলে 1843 চনত। অসমৰ কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্জি লিখিছিল? এইটো হৈছে ডি নম্বৰ, আনন্দৰাম ঢেকিয়াল ফুকন। 16 নম্বৰ প্ৰশ্নটো আহিছে, ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল? চি নম্বৰটো শুদ্ধ, 1946 চনৰ মাৰ্চ মাহত। 17 নম্বৰ প্ৰশ্নটো আছে, অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন অফুৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহটো কি? অপশ্যন নম্বৰ চিটো শুদ্ধ, ইয়াত চিপটো দেখাই দিছোঁ আপোনাক, জয়ন্তীয়া বিদ্ৰোহ। আলিগড় কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন কোন আছিল? কন্দৰ্পেশ্বৰ সিংহ, ইয়াৰ শুদ্ধ উত্তৰ। অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। আমি সকলোৱে জানো মণিৰাম দেৱানে ফাঁচীও বৰণ কৰিছিল যোৰহাট কাৰাগাৰত। চৰকাৰে বন্ধ কৰা খেতি যাৰ বাবে ফুলগুৰি ধাবা সংঘটিত হৈছিল সেইটো কি আছিল? আফু খেতিৰ ওপৰত, সেইটো আমি সকলোৱে জানো। 24 নম্বৰ প্ৰশ্নটোলৈ আহিছিলোঁ। উত্তৰ ভাৰতত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়া ইংৰাজ সৈন্যৰ অসমত থকা ৰেজিমেণ্টৰ সংখ্যা কিমান আছিল? বি নম্বৰ অপশ্যনটো 2টা ৰেজিমেণ্ট আছিল। প্ৰাক্তন আহোম ৰজা পুৰন্দৰ সিংহৰ নাতি আছিল কোন? এইটো কন্দৰ্পেশ্বৰ সিংহ। এতিয়া আহিছিলে ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন এণ্ড এনচাৰ, যিবিলাক মানে 1 নম্বৰ কুৱেশ্যন আছে সেইবিলাক ডাইৰেক্ট কুৱেশ্যন, সেইবিলাক আহিছে। ব্ৰিটিছে অসমত চাহ বাগান স্থাপন কৰিছিল কেতিয়া? 19 শতিকাৰ পৰা। ব্ৰিটিছে অসমত দাহ প্ৰথা কেতিয়া বিলুপ্ত কৰিছিল? 1843 চনত। চাই ল'ব আপোনালোকে। যিবিলাক প্ৰশ্ন আপোনালোকৰ মই দেখাই দিছোঁ এইবিলাক সকলোবিলাক যিহেতু পঢ়ি নিদিওঁ, পঢ়ি দিলে ভিডিঅ'টো দীঘল হৈ যায়, গতিকে আপোনালোকে এই ভিডিঅ'টো চাই ল'ব ভালদৰে আৰু আপোনালোকে কি কৰিব, এইবিলাক স্ক্ৰীনশ্বট কৰিলে স্ক্ৰীনশ্বট কৰি ল'ব বা নোট কৰিলে নোট কৰি দিব। মই লাহে লাহে দেখাইছোঁ। আমি সকলোৱে জানো 1861 চনত নগাঁৱৰ ফুলগুৰি ধাবা সংঘটিত হৈছিল। 1894 চনত দৰং জিলাৰ যি পুথুৰঘাটৰ কৃষক বিদ্ৰোহ হৈছিলে সেইটো সংঘটিত হৈছিল। ব্ৰিটিছে কেতিয়া আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল? 1861 চনত। ফুলগুৰি কৃষক বিদ্ৰোহ কোনটো জনগোষ্ঠীয়ে সম্প্ৰদায়ৰ নেতৃত্ব দিছিল? এইটো তিৱা জনগোষ্ঠীয়ে।
পথৰুঘাটৰ কৃষক বিদ্ৰোহত কিমানজন কৃষকৰ মৃত্যু হৈছিলে? 144 জন কৃষক যিটো হৈছিলে। এইটো কি কৰে? দ্বিতীয় জালিয়ানৱালাবাগৰ নৰহত্যা বুলিও কোৱা হয়। এইটো জালিয়ানৱালাবাগৰ নৰহত্যা জেনেৰেল ডায়াৰৰ নেতৃত্বত যিটো হৈছিলে এইটো অসমত সেইটো তেনেদৰে হৈছিল, সেইকাৰণে এইটো দ্বিতীয় জালিয়ানৱালাবাগৰ নৰহত্যা বুলিও কোৱা হয়। আপোনালোকে চাই ল'ব এইটো। 9 নম্বৰ প্ৰশ্নটো 2023 বৰ্ষত আহিছে। যিহেতু মই প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্নসমূহ ইয়াতে ইনক্লুড কৰিছোঁ, গতিকে আপোনালোকৰ ভিডিঅ'টো চাই পেলাই কি কৰিব পাৰিব, 2024 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা আছে তাৰ বাবে আপোনালোকে প্ৰস্তুতি চলোৱাত সহায় হ'ব। আৰু মোৰ হাতত যিহেতু 2023 বৰ্ষৰ যিবিলাক প্ৰশ্ন কাকত আছে, সেই প্ৰশ্ন কাকতসমূহ আছে, সেই প্ৰশ্ন কাকতসমূহ আপোনালোকৰ মাজলৈ মই আগবঢ়াই আনিম। আপোনালোকে চাই ল'ব লাহে। ইয়াত সকলো ধৰণৰ প্ৰশ্ন সন্নিৱিষ্ট হৈ আছে। কুৱেশ্যন নম্বৰ 26, কুলচন্দ্ৰ কোন আছিল? এইটো চাই ল'ব। জয়ন্তীয়া বিদ্ৰোহ কেতিয়া অন্ত পৰিছিল? 1863 চনত। ইয়াত আছে 29 নম্বৰটো আছে টিকেন্দ্ৰজিৎ কোন আছিল? টিকেন্দ্ৰজিৎ মণিপুৰত হোৱা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সেনাপতি আছিল। এইবিলাকেই আছিলে প্ৰশ্ন, যিবিলাক প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰত আহি আছে বা 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই প্ৰশ্নসমূহ আপোনালোকৰ 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আছে, তাত অহাৰ মানে 100% নহ'লেও 90% চান্স আছে। আপোনালোকে এই ভিডিঅ'সমূহ স্কিপ নকৰাকৈ চাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু সকলোৰে মাজলৈ আগবঢ়াই দিয়ক। ধন্যবাদ। জয় আই অসম।